নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি আমি গৰিখা পুখুৰী আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ যিটো খেতিপথাৰ, এই খেতিপথাৰ বিগত সময়ত মানে হাওৰাঘাট সমষ্টিত মানে বৰষুণ নপৰাৰ কাৰণে চন পৰি গৈছিল। কিন্তু আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে দক্ষিণ দীঘলীপাৰ আৰু গৰিখা পুখুৰীৰ মাজত এটা কমিটি বনাই দং কমিটি বনাই আমি কাৰকক নদীৰ পানীৰ পৰা মানে ৰাইজে পানী পাবৰ কাৰণে নালা খন্দাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু মাজতে স্থবিৰ হৈ গৈছিল। কিন্তু আকৌ পুনৰ দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে চিন্তা চৰ্চা কৰি মানে কাৰকক নদীৰ পৰা যি পানী সেইটো আনিবৰ কাৰণে দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে দান বৰঙণিৰে ইতিমধ্যে মেৰামতি কৰি পানী অহাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে পানীও আহি আছে আৰু ঠিক তেনেকৈ গৰিখা পুখুৰী গাঁৱৰ খেতিপথাৰতো পানী ব্যৱস্থা কৰিবৰ কাৰণে আগতীয়াকৈ কঠীয়া নাইবা ধান ৰুবৰ কাৰণে যিহেতু মানে ওপৰৰ পৰা বৰষুণ পৰা নাই, বৰষুণ নপৰাৰ হেতু চন পৰি যাব, গতিকে খেতিয়কৰ বহুত হাহাকাৰ অৱস্থা হৈ আছে। বিগত বৰ্ষত গোটেই হাওৰাঘাট সমষ্টিতে বিধানসভা সমষ্টিতে মানে বৰষুণ নাছিল, যাৰ কাৰণে গোটেই ৰাইজে ধান ৰুব পৰা নাছিল। এইবাৰে আমি তাৰ বাবে চিন্তা চৰ্চা কৰি গৰিখা পুখুৰী আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি একেলগে মানে মিলিজুলি আগবাঢ়ি যোৱাৰ চিন্তা কৰিছোঁ, যাতে আমি আগতীয়াকৈ কঠীয়া পেলাব পাৰোঁ আৰু খেতি কৰিব পাৰোঁ। সেই মৰ্মে আজি আমি গৰিখা পুখুৰী গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে টকা তুলি সেই টকাৰে JCP লগাই আজি গৰিখা পুখুৰী খেতিপথাৰত পানী নিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কিন্তু ইতিমধ্যে দক্ষিণ দীঘলীপাৰ গাঁৱৰ পথাৰত অলৰেডি পানী আহিছেই আৰু আমাৰ গাঁৱতো নিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। যদিও চৰকাৰৰ পৰা আমি সহায় সহযোগ পোৱা নাই, আমি গাঁৱৰ ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় বুলি এটা কথা এষাৰ আছে। সেইবাবে ৰাইজৰ টকা দান বৰঙণিৰে আমি JCP লগাই নালা খন্দাৰ ব্যৱস্থা কৰিছোঁ। ভৱিষ্যতে আমি চিন্তা কৰিছোঁ কাৰ্বি আংলং তথা অসম চৰকাৰৰ থ্ৰুদি যাতে এই নালাটো কেনেলৰ ব্যৱস্থা হয়, তাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলোঁ। ভৱিষ্যতে যাতে চৰকাৰে এই নালাটো মানে কেনেলৰ ব্যৱস্থা মানে কৰি দিয়ে চৰকাৰীভাৱে। গতিকে আমি বৰ্তমান সদ্যহতে আমি খেতিয়কে উপকৃত হ'ব পৰাকৈ আমি নালাৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ দান বৰঙণিৰে। ধন্যবাদ।